নমস্কাৰ স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্টত ফ্ৰেণ্ডছ ONGC ফালৰ পৰা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি হৈছে আৰু এই ভেকেঞ্চিৰ ওপৰতে অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি এতিয়ালৈকে অনলাইন আবেদন কৰিব পৰা নাই তেনেহ'লে আজিৰ ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে কেনেকৈ নিজে ঘৰত বহি এই পদৰ ওপৰত অনলাইন আবেদন কৰিব। সকলোবোৰ প্ৰক্ৰিয়া মই ষ্টেপ বাই ষ্টেপ বুজাই দিম, তো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক। ফ্ৰেণ্ডছ আপোনালোকে আবেদন কৰিবৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰিব লাগিব। এই ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো ৱেবছাইটলৈ ভিজিট কৰিব পাৰিব। ইয়াত আপোনালোকে চাব যে ONGC Apprentice Online Management। তো চাইছেনে ফ্ৰেণ্ডছ? তো ইয়াত আপোনালোকে চাব যে যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন অন 27/04/2022, তো 27 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু যিটো ক্লজিং ডেট হয় এইটো হৈছে 15 মেলৈকে। তো ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছে। তো এপ্লাই কৰাৰ আগত আপোনালোকে কি কৰিব লাগিব? ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত আপোনালোকে চাব যে ইয়াত ৰেজিষ্ট্ৰেশ্যন বোলা অপশ্যন এটা আছে, তো চিম্পলি ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক বেলেগ এটা পেজত লৈ যোৱা হ'ব। ইয়াত আপোনালোকে চাব যে এপ্ৰেণ্টিছ অনলাইন ৰেজিষ্ট্ৰেশ্যন। তো চিম্পলি আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত কেইটামান বেছিক ডিটেইলছ দিয়া আছে ৰেজিষ্ট্ৰেশ্যনৰ, যেনে আমি এটা ভেলিড ইমেইল ID দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত আমি আমাৰ যিটো ৰেচিডেণ্ট হয় ৰেচিডেণ্ট পিনক'ডটো দিব লাগিব, তাৰপিছত আমাৰ যিটো এইজ প্ৰুফ হিচাপত আমি মেট্ৰিক মাৰ্কশ্বিট দিব লাগিব। ঠিক আছে, তো এইবোৰ আমি সকলোবোৰ ডিটেইলছ ফিল কৰিম আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত। ইয়াত চাব যে আধাৰ নম্বৰ দিব লাগিব, তো যিবোৰ আছে মেণ্ডেটৰী এইবোৰ দিব লাগিব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত। তাৰপিছত ইয়াত আৰু এটা আছে চাব প্ৰচিজাৰ ফৰ ৰেজিষ্ট্ৰেশ্যন। ইয়াত ক্লিক কৰাৰ লগে লগে এই সকলোবোৰ প্ৰচিজাৰ আমি ফিল কৰিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াত কনফাৰ্মেশ্যন। তো কনফাৰ্মেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাব এটা ৰেজিষ্টাৰ বোলা অপশ্যন এটা খোল খাব। তো চিম্পলি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক বেলেগ এটা পেজত লৈ যোৱা হ'ব। এইখন হৈছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব? আমাৰ ফাৰ্ষ্ট নেম দিব লাগিব। ছেকেণ্ড আমাৰ যদি মিডিল নেম থাকে তেনেহ'লে মিডিল নেম দিব লাগিব। আৰু থাৰ্ড আমাৰ লাষ্ট নেম, যদি মিডিল নেম নাথাকে তেনেহ'লে দিব নালাগে, লাষ্ট নেম দিলেও হ'ব। ঠিক আছে ফ্ৰেণ্ড, তাৰপিছত আমাৰ এটা ইমেইল দিব লাগিব। তাৰপিছত আমাৰ মোবাইল নম্বৰ এটা ভেলিড মোবাইল নম্বৰ হ'ব লাগিব, এইটো ভেলিড মোবাইল দিব লাগিব। তাৰপিছত আমাৰ PWD কেটেগৰী ষ্টেটাছ দিব লাগিব। PWD কেটেগৰী হয়নে নহয় ইয়াত য়েছ ন এইটো দিব লাগিব। তাৰপিছত আমি কি কৰি কেটেগৰীটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আমাৰ লগে লগে কেটেগৰী নম্বৰটো দিব নালাগে। তাৰপিছত আমাৰ ডেট অফ বাৰ্থ ইয়াত দিব লাগিব। আৰু কোনটো চিটিত আমি জন্মগ্ৰহণ কৰিছোঁ চিটিৰ নাম ইয়াত দিব লাগিব। আমাৰ মাজত ইয়াত মাদাৰ নাম ফিল কৰিব লাগিব। আৰু এটা পাছৱৰ্ড কি কৰিব লাগিব? পাছৱৰ্ডটো হ'ব লাগিব 6টা কেৰেক্টাৰত। তো আপোনালোকে আপাৰ আৰু লোৱাৰ লেটাৰ ইউজ কৰিব লাগিব, আৰু এটা ডিজিট ইউজ কৰিব লাগিব, আৰু এটা নুমেৰিক লেটাৰ ইউজ কৰিব লাগিব। ঠিক আছে, তাৰপিছত কনফাৰ্ম পাছৱৰ্ড কৰাৰ পিছত আমি নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত চাব ৱৰ্ক চেণ্টাৰ বিচাৰি আছে। দেন আপোনালোকে কোনটো ৱৰ্ক চেণ্টাৰ দিব বিচাৰিছে, ইয়াত এই ৱৰ্ক চেণ্টাৰবোৰৰ নাম আহি গৈছে। দেন আপোনালোকে চাব যে ইয়াত দিব পাৰিব, যেনে ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে কি কি ৱৰ্ক চেণ্টাৰ আছে, যোৰহাট, নাজিৰা, শিৱসাগৰ, শিলচৰ। তো এই তিনিটা ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে আছে। তো আমাৰ অসমত এই তিনিটা ছেক্টৰ আছে। আপোনালোকে এই তিনিটাৰ পৰা এটা ছেক্টৰ চিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত আপোনালোকে চাব যে ট্ৰেড দিয়া আছে। তো ইয়াত আপোনালোকে চাব যে যোনবোৰ ল'ৰা ছোৱালীয়ে BCom কৰিছে তেওঁলোকে এক্সিকিউটিভ একাউণ্ট এক্সিকিউটিভ চিলেক্ট কৰিব পাৰিব, আৰু যোনবোৰ ল'ৰা ছোৱালীয়ে BA নহ'লে BBA কৰিছে তেওঁলোকে অফিচ এছিষ্টেণ্টটো চিলেক্ট কৰিব পাৰিব, আৰু বাকী যিবোৰ আছে এই সকলোবোৰ ITI হয়। ঠিক আছে ফ্ৰেণ্ডছ, তো মই অফিচ এছিষ্টেণ্ট চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত কোৱালিফিকেশ্যন ডিটেইলছ বিচাৰিছে, যেনে মই অফিচ এছিষ্টেণ্ট চিলেক্ট কৰাৰ লগে লগে ইয়াত BA BBA আহি গৈছে। দেন মই BA চিলেক্ট কৰিছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, তাৰপিছত আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তো মই কি নাজিৰা এণ্ড শিৱসাগৰ চিলেক্ট কৰিছিলোঁ, আৰু ইয়াৰ কাৰণে আপোনালোকে চাব যে শিৱসাগৰ, চৰাইদেউ। ঠিক আছে, এই দুটা ডিষ্ট্ৰিক্ট আহিছে। যেনে মই যদি যোৰহাট চিলেক্ট কৰোঁ, দেন যোৰহাটৰ কাৰণে আপোনালোকে চাব যে ইয়াত মই ষ্টেটটো চিলেক্ট কৰি লওঁ। তাৰপিছত যিটো কোৱালিফিকেশ্যনটো চিলেক্ট কৰি লওঁ, ষ্টেটটো চিলেক্ট কৰোঁ। ইয়াত আপোনালোকে চাব যোৰহাটৰ কাৰণে দুটা ডিষ্ট্ৰিক্ট আহি পৰিছে, এটা হৈছে যোৰহাট এণ্ড গোলাঘাট। তো আপোনালোকে এনেকৈ চিলেক্ট কৰি ল'ব পাৰিব। তিনিটা ছেক্টৰ দিয়া আছে ৱৰ্ক ছেক্টৰ, এটা আছে যোৰহাট, নাজিৰা আৰু শিলচৰ। ঠিক আছে, গম পাইছে ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত তেওঁলোকে কৈছে যে ইউ হেভ ৰেজিষ্টাৰ ছাকচেছফুলি। তো অ'কেত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকেও চাব যে এটা যিটো ইমেইল ID পাছৱৰ্ডটো আপোনালোকে ক্ৰিয়েট কৰিছিলে, সেই ইমেইল ID পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। ঠিক আছে ফ্ৰেণ্ডছ, ইমেইল ID আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছে সেইটো ইয়াত এণ্টাৰ কৰিব, আৰু যিটো পাছৱৰ্ড আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে তাতে দিছে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে চাইন আপত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেইখন খোল খাব। ইয়াত আপোনালোকে যি ফিল কৰিছে সকলোবোৰ আহি গৈছে। তাৰপিছত আপোনালোকে কি কৰিব?
নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে আপোনালোকে ইয়াত চাব যে যে পাৰ্চনেল ডিটেইলছ ইনপুট কৰিব লাগিব তো আমাৰ যিমানবোৰ পাৰ্চনেল ডিটেইলছ আছে সকলোবোৰ ইনপুট কৰিব লাগিব ইয়াত ফাৰ্ষ্ট দেউতাকৰ নাম দিব দেউতাকৰ মিডিল নাম আৰু লাষ্ট নেম মাদাৰৰ নাম দিব মাদাৰৰ ফাৰ্ষ্ট নেম মিডিল নেম লাষ্ট নেম আৰু আপোনালোকৰ জেণ্ডাৰ লগতে আধাৰ কাৰ্ড পেন কাৰ্ড নম্বৰ আৰু এড্ৰেছ আৰু লগতে পিন কোড তাৰপিছত আপোনালোকে যিটো এপ্ৰেণ্টিছ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব তাৰপিছত আপোনালোকে কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব তো কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকে কোনটো ট্ৰেড সিলেক্ট কৰিছে আইডিয়াত সিলেক্ট কৰিছে নে ডিগ্ৰীত সিলেক্ট কৰিছে যদি আপোনালোকে সেইটো সিলেক্ট কৰিছে দেন সেইটো সেম আপোনালোকে ইয়াত নামটো দিব লাগিব যেনে মই সিলেক্ট কৰিছিলোঁ অফিচ এছিষ্টেণ্ট তো আপোনালোকে এনেকৈ যদি আপোনালোকে অফিচ এছিষ্টেণ্ট সিলেক্ট কৰিছে দেন এনেকৈ আপোনালোকে দি দিব যদি আপোনালোকে একাউণ্ট এক্সিকিউটিভ যদি আপোনালোকে ইয়াত সিলেক্ট কৰিছে ইয়াত সেম নামটো ইয়াত ফিল কৰি দিব তাৰপিছত আপোনালোকৰ ইনষ্টিটিউটৰ নামটো দিব কোনটো ইনষ্টিটিউটৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেই ইনষ্টিটিউটৰ নাম দিব ইয়াত যদি নাম দিব কোনটো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ঠিক আছে ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে ফিল কৰি দিব যিটো পাছিং ইয়াৰ হয় সেইটো আপোনালোকে এনেকৈ ইয়াত এণ্টাৰ কৰি দিব আপোনালোকৰ চাৰ্টিফিকেট নম্বৰটো ইয়াত দিব লাগিব তো আপোনালোকে চাৰ্টিফিকেট নম্বৰটো এনেকৈ ইনপুট কৰি দিব মাৰ্ক অফ 10 হয় আপোনালোকে কিমান মাৰ্ক পাইছে তো সেই মাৰ্কটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আপোনালোকৰ টোটেল মাৰ্ক কিমান হয় সেইটো আপোনালোকে ইয়াত দিব লাগিব তো এইটো হৈছে আমাৰ ট্ৰেড কোৱালিফিকেশ্যন তো আমি এইবোৰ ফিল কৰি লৈছোঁ তাৰপিছত আমি ক্লাছ 10 এণ্ড হাই ছেকেণ্ডেৰীৰ যিটো কোৱালিফিকেশ্যন ডিটেইল আছে সকলোবোৰ দিব লাগিব তো ক্লাছ 10ৰ যিটো স্কুল বা কলেজ নেম হয় ইয়াত আপোনালোকে ফিল কৰি দিব বৰ্ডৰ পৰা পাছ কৰিছে সেই বৰ্ডৰ ইয়াতে নামটো দি দিব সেকেন্ড আপোনালোকে কোনটো ইয়াৰ পৰা পাছ কৰিছে সেই ইয়াৰ আপোনালোকে ইয়াত দি দিব তাৰপিছত আপোনালোকৰ কিমান মাৰ্ক পাইছে তো সেই মাৰ্কটো আপোনালোকে ইয়াত এনেকৈ বহাই দিব তাৰপিছত আপোনালোকৰ টোটেল মাৰ্ক কিমান এইটো এনেকৈ বহাই দিব আৰু আপোনালোকৰ চাৰ্টিফিকেট নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব দেন হাই ছেকেণ্ডেৰী আপোনালোকে কিহৰ পৰা পাছ আউট হয় তাৰ কোনটো কলেজৰ পৰা পাছ কৰিছে সেই কলেজৰ নামটো ইয়াত ফিল কৰিব তাৰপিছত আপোনালোকে কোনটো বৰ্ডৰ পৰা পাছ কৰিছে সেই বৰ্ডৰ নামটো দিব তাৰপিছত আপোনালোকে কোনটো ইয়াৰত পাছ কৰিছে সেই ইয়াৰত আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব কিমান নম্বৰ পাইছে সেই নম্বৰটো আপোনালোকে ইয়াতে ফিল কৰি দিব তাৰপিছত কিমান মাৰ্ক আছিলে টোটেল মাৰ্ক সেইটো দিব তাৰপিছত আপোনালোকৰ যিটো চাৰ্টিফিকেট নম্বৰ হয় চাৰ্টিফিকেট নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে যে ইয়াত আধাৰ ডিটেইলছ তো আধাৰ ডিটেইলছত আপোনালোকে এটা ফটো আপলোড কৰিব লাগিব ফটো সাইজ শুড বি লেছ দেন আপোনালোকে চাব যে তো ইয়াত 500 KB তো ঠিক আছে লেছ দেন 500 KB ফটো সাইজ হ'ব লাগিব ফটো আপলোড কৰাৰ পিছত আপোনালোকে চাব ইয়াত এগ্ৰি আছে আই এগ্ৰি তো আই এগ্ৰিত ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে ৰেজিষ্ট্ৰেশ্যন ডান সাকসেসফুলি তো অকেত ক্লিক কৰি দিব তো আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন হৈছে এইটো কনফাৰ্ম ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কনফাৰ্ম হৈ গৈছে দেন আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব ঠিক আছে ফ্ৰেণ্ডছ তো এনেকৈ আপোনালোকে প্ৰিণ্ট আউট ক্লিক কৰিব আৰু এইখন হৈছে মোৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তো এইখন মই কি কৰিম প্ৰিণ্ট আউট কৰি ল'ম তো ফ্ৰেণ্ডছ এইটো আছিলে ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই প্ৰক্ৰিয়া আপোনালোকে ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে এনেকৈ এপ্লাই কৰিব পাৰিব তো কি ফিল কৰিব লাগে মই আপোনালোকক সকলোবোৰ দেখুৱাই দিছোঁ তো এডভান্স ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আজি ভিডিঅ'টো ইমানলৈকে আছিলে সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ